Hello everyone, welcome back to my Facebook page and YouTube channel. আজি কোনো ধৰণৰ ৰেচিপি নহয়, কোনো ধৰণৰ ট্ৰেভেলিং নহয়। আজি দেখাম মোৰ নিজ হাতেৰে কৰা মেখেলা চাদৰ তিনিযোৰ আৰু তিনিযোৰ মই আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। একদম চিম্পলকৈ কৰিছোঁ আৰু বহুত শ্বৰ্ট ভিডিঅ' হয়, আপোনালোকে চাই ল'ব। লাগিলে মোক ইনবক্স কৰিব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ফেচবুক পেজটো ফ'ল' কৰি দিব। তেতিয়াহ'লে বলক মই কাপোৰকেইটা আপোনালোকক পিন্ধি কিনে দেখাম। মই তিনিযোৰত কৰিছোঁ, এইকেইটা মোৰ অৰ্ডাৰৰ কাপোৰ আছিলে, আপোনালোকক লাগিলে অৰ্ডাৰ কৰিব পাৰে। আৰু কাপোৰটো হ'ল উকা মিক্স পাট, উকা মিক্স পাটত মই এনেকৈ কৰিছোঁ। আৰু এইযোৰ কাপোৰত কৰিছোঁ মই এয়া আঁচলটো হয়, বৰফি ডিজাইন কৰি দিছোঁ, ৰেড য়েল্লো হোৱাইট আৰু ব্লেক কৰি, আৰু আঁচলটো অলপমান ওপৰলৈকে দিছোঁ এনেকৈ ডিজাইন কৰি। বাকী গাটো মই উকা ৰাখিছোঁ আৰু চাইড যিটো পটি হয় চাদৰৰ পটিটো মই এনেকৈ লেছ দি দিছোঁ।